যদি প্ৰথম আপোনালোকে মনত পেলায় আজি আমাৰ বড়োলেণ্ডত মুছলমান মানুহৰ মৃত্যু হৈছে, আদিবাসী মানুহৰ মৃত্যু হৈছে, বড়ো মানুহৰ মৃত্যু হৈছে, অনাবড়ো মানুহৰ মৃত্যু হৈছে, অতি কমেও 15,000 মানুহ আমাৰ বড়োলেণ্ডত তাতকৈ বেছি মানুহৰ মৃত্যু হৈছে। আজি প্ৰথম বড়োলেণ্ডত শান্তি কোনে আনিলে? 2003 চনত যেতিয়া অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানী প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আছিলে, তেওঁলোকে প্ৰথম শান্তিৰ কাম কৰিলে। 2003 চনত প্ৰথম চুক্তি হ'ল, অলপ শান্তি আহিলে, কিন্তু পুৰা শান্তি নাহিলে। NDFB জংগলত আৰু আমাৰ আপচুৱেও আন্দোলন কৰি থাকিলে। 50% শান্তি আহিলে, 50% নাহিলে। মই অসমৰ মন্ত্ৰী হলো 2002 চনত। 2 চনৰ পৰা 14 চনলৈকে মই যিমানবাৰ বড়োলেণ্ডত আহিছো, খালি হস্পিটালত আহিছো, বোমা খোৱা মানুহৰ মৃতদেহ চাব আহিছো, নহলে বোমা বিস্ফোৰণ হোৱা মানুহক মেডিকেলত ট্ৰিটমেণ্টৰ কাৰণে লৈ যাব আহিছো। মোৰ এনেকুৱা দিন নাছিল যে বড়োলেণ্ডত আহি বাগৰুম্বা চোৱা, বড়োলেণ্ডত আহি ৰাইজৰ লগত কথা পতা, হস্পিটাল আৰম্ভ কৰা, ৰাস্তা আৰম্ভ কৰা কেতিয়াও মই দেখা নাছিলো। মই ভাবিছিলো যে বড়োলেণ্ডৰ মানুহবিলাকে ভগৱানে বেয়া পায়, কেতিয়াও এই ৰাজ্যত শান্তি নহয়। জংগলতো মাৰিলে, টাউনতো মৰিলে, বড়োলেণ্ডত যে কেতিয়াবা শান্তি হ'ব মই ভাবা নাছিলো। ইলেকশ্যনত আহো, বড়ো মানুহৰ মিটিঙত খালি বড়ো বহি থাকে, আৰু নৱশৰণীয়াৰ মিটিঙত অনাবড়ো বহি থাকে। কোনো মিটিং মই দেখা নাছিলো য'ত বড়ো আৰু অনাবড়ো একেলগে বহি মনৰ কথা বতৰা পাতে। 2014 চনত নৰেন্দ্ৰ মোদী আহিলে, লাহে লাহে আমি কথা বতৰা পাতিলো। চৰকাৰ যাবৰ সময়ত কোভিডো আহিলে। কোভিডৰ মাজতে আমি প্ৰমোদ বড়োৰ লগত আৰু NDFBৰ লগত শান্তি চুক্তি কৰিলো। আজি আমাৰ বিটিআৰত মোক মানুহে লগ পালে কয় মাটি লাগে, বিটিআৰত মানুহে মোক লগ পালে কয় পূজাৰ মন্দিৰ লাগে, অসমমালা ৰাস্তা লাগে। কিন্তু 2014 চনৰ আগতে মানুহে আমাক কি কৈছিল? আমাক সিকিউৰিটি লাগে। মই ঠিক কথা কৈছো নে নাই? কৈছো নে নাই? যদি মই ভুল কৈছো আপোনালোকে ঠিক কৰি দিয়ক। কোনো মাক বাপেকে ঘৰত খানা বনোৱা থাকে, ল'ৰা খাব নাহে, খবৰ পাই যে ল'ৰা বোমাত মৰি থাকিলে। হাজাৰ হাজাৰ মানুহ মৰিছে, এটা দুটা নহয়। আজি আপোনালোকে চিন্তা কৰক, বিটিআৰত আমি ৰাস্তা দিয়া নাই, স্কুল দিয়া নাই, কলেজ দিয়া নাই, হস্পিটাল দিয়া নাই, সব মই মানি লৈছো। কিন্তু বিটিআৰত আজি নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়ো, বিজেপি, AGP, UPPL চৰকাৰে আজি বিটিআৰত শান্তি দিছে। বিটিআৰত আজি মানুহে মানুহৰ লগত বহি একেলগে কথা পাতিছে। আজি ইয়াত কাজিয়া পেচাল নাই। যোৱা 4 বছৰত মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা বিটিআৰত এটাও বোমা ফুটা নাই, এটাও গুলিকাণ্ড হোৱা নাই। হয়নে নহয় আপোনালোকে কওক? হয়নে নহয় কওক আপোনালোকে? আজি মুখ্যমন্ত্ৰী হিচাপে মোক যদি কোনোবাই কয় যে বেটা তোকতো CM পাতিলো, তই কি কাম কৰিলি? বোলে বাবা মই একো কাম কৰা নাই, কিন্তু বিটিআৰত আজি বন্দুকৰ গুলিত বড়ো নমৰে, মুছলমানো নমৰে, আদিবাসীও নমৰে, বঙালীও নমৰে, হিন্দী ভাষীও নমৰে। আজি বিটিআৰত গোৰ্খাও নমৰে, সকলো শান্তিত থাকিব পাৰে। মই অন্তত ভগৱান আল্লাহ ঈশ্বৰক এটা কথা ক'ব পাৰিম যে বিটিআৰৰ মানুহক আজি মই জীয়াই থাকিবৰ বাবে যিখিনি লাগে সেইখিনি মই দিব পাৰিছো।